নমস্কাৰ, টাইম ফৰ আসাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। AIUDFৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা দুলু আহমেদৰ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিব। আনহাতে কেজৰিৱালৰ মন্তব্যক লৈ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক খবৰৰ সৈতে জনাম এই ভিডিঅ'টোৰ মাধ্যমত, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা এইবাৰ দুলু আহমেদৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। দান দক্ষিণাৰ খোৱা এগৰাকী নেতা হল বদৰুদ্দিন আজমল। এইদৰে এইবাৰ মন্তব্য কৰিছে দুলু আহমেদে। বদৰুদ্দিন আজমলৰ দুখীয়াৰ ফিতৰা জাকাতৰ ধনেৰে ধনী হৈছে। আৰবৰ পৰা দুখীয়াৰ বাবে অহা ফিতৰা জাকাত আত্মসাৎ কৰে আজমলে। বদৰুদ্দিন আজমলে ৰোজা ৰাখি কি লাভ? তেখেতৰ ৰোজা সফল নহয়। দুখীয়াৰ ধনেৰে ধনী হৈছে বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলক আক্ৰমণ অজাপৰ উপসভাপতি দুলু আহমেদৰ। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বোকাখাতত IPS বিষয়াৰ প্ৰহাৰত আহত গৃহৰক্ষী জোৱান। বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ মৈমতলী কৰ্তব্যৰত গৃহৰক্ষী আৰক্ষী জোৱানক শাৰীৰিক IPS বিষয়া ৰেণু কণ্ডলৈ শীতল কুমাৰৰ প্ৰহাৰত আহত গৃহ আৰক্ষী জোৱান। পৰামতে মহকুমা আৰক্ষীৰ বিষয়া কাৰ্যালয়ৰ গেট খোলাত পলম হোৱাৰ বাবে পেপাৰ ৱেটেৰে মূৰত আঘাত কৰিলে এগৰাকী গৃহ আৰক্ষী জোৱানক। ফলত গুৰুতৰভাৱে আহত হয় গৃহৰক্ষী জোৱান ৰাজু টাইট। ইতিমধ্যে আঘাতপ্ৰাপ্ত গৃহ আৰক্ষী জোৱানে ৰাজু টাইটক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী মোদী অসমৰ পৰা ঘূৰি যোৱাৰ পাছতে ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে বিহু উদযাপন, তাৰ পাছতে লোৱা হ'ব ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা। এইদৰে এইবাৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টুইট যোগে আদানী আৰু মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ এই টুইটৰ বিৰুদ্ধে মানহানি গোচৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰ। অৰবিন্দ কেজৰিৱালক উভতি ধৰিলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত আহি কোৱা প্ৰতিটো মিছা কথাৰে উত্তৰ পাব কেজৰিৱালে। এইবাৰ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মাটিত আহি কোনো পলিটিচিয়ানে অসত্য কথা ক'ব নালাগে। কেজৰিৱালৰ একতা ভাষণ কৰ্ণাটকতো দিয়ে আৰু গুজৰাটতো দিয়ে। কেজৰিৱালৰ নিমন্ত্ৰণৰ বাবে মই ৰৈ আছো। নিমন্ত্ৰণ পালে ময়ো যাম। ময়ো জানিব বিচাৰো 1.5 লাখ পোষ্ট থকা চৰকাৰে 12 লাখ চাকৰি কেনেকে দিয়ে। অৰবিন্দ কেজৰিৱালক এইবাৰ উভতি ধৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেধৰণৰ খবৰ নিতৌ চাবলৈ আমাৰ টাইম ফৰ আসাম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। একতা মূল্যৱান লাইকে আমাক ভিডিঅ' বনোৱাত